চাকৰি যোৱা মৃদু বতাহ। হেই কেৰপা চাকৰি নহয় আই চেঁচা কৰি যোৱা মৃদু বতাহ ক'ৰ কি যি বোকা ভালকে শুনবি ফাৰ্ষ্ট গানটো এনাই যি মাৰা খবৰ কি হ'ব মই জানি বুজি ভুল গাইছো আই মই চাইছো গানটো শুনছে না শুনা নাই সেইটোৱে মই আৰু ভাবছো তই নাজনা নেকি ক'বাৰ কিবা কাবাৰ দিছে নহয় নহয় ভুল বুজছা বাপৰে কিয় সন্মান গেলা কয় আই এটা কথা ভাবিছো আই কি কথা আই পৰীক্ষা যে কেনচেল হল যদি আৰু পৰীক্ষা পাতি দে কি হ'ব আই কি হ'ব দিবা লাগবো আৰু উপায় নাই তান্দৰ ইচ্ছা মতে যেন দে পাতি দেখবো আমিতো আৰু আকৌ কৰবা নোৱাৰো বাধ্যতামূলক আমি দিবাই লাগবো নহয় মানে লহাটিংটো ক'তো বিস্তি পাবা লাগবো না কি লহাটিঙক আৰু কিয় বিস্তাই আই নহয় মানে মই কিতাপখন বেছি দিছিলো আই মইতো কথাটো ভাবি চোৱা নাছিলো এতিয়া ভাবিলো নো আই ভুল কাম কৰিলো মই কিতাপখন বেছি যদি পৰীক্ষা হৈ যায় ক'ত বেছি যেন তাক মই হৰি হৰি তই যে কৰ কি ভাবি থাকা আলা হলিও ভাই ভগৱান যি আছে সেইটো বিশ্বাস কৰো দে মই ভাই এতিয়া কি হলাই চাচো আগতে স্কুলত গেলে সদায় ভগৱানৰ আগত সেৱা কৰিছিলো বা প্ৰাৰ্থনা কৰিছিলো মই বোলে ভগৱান তুমি সদায় ৰবিবাৰ কন্যাটকে দেখছে না ভগৱানৰ কথাটো শুনি দিছে ভাই কি লকডাউন দি দিছি দেখা নাই কি কয় আই দেখা নাই স্কুল আধামান যাই ফেলে যাবা নালগিলাকে ট্ৰেইনত পৰীক্ষাটো ভাই এনাই পাছ কৰি দিলা এনাতো পঢ়াই নাছিলো যে ফেল কৰিলো হয় কি ভাই কি লাখত পাছ কৰি গেলো ভাই এই জীৱন ঘৰত ঘুমো খা আৰু ঘুমো আৰু খা মানছুৰে তোক ভাই কি হ'ব তোৰ লগত অলপ মই তলকা মাৰো ৰ যাবাৰ টাইমত উঠাই দিবি মোক কি মালে ই দেখছে নে ওলা বাপৰে তাৰ কথাই চাবি না কিয়ে চাবি আৰু তোক নি দেখছে না 1 মিনিটত আহি গেছি 1 মিনিট নালগিলাকে বাপৰে মানছো মই পুলিচ আছে নেকি পুলিচ আছে কি ওরা আছে পুলিশ কে বলো বাপরে ইচ্ছে মার হলো